নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত কবিতাটিৰ মূলভাৱ লৈ আহিছো ইয়াৰ আগৰ ভিডিঅ'টোত এই পাঠটোৰ পৰা 20টা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন ডিসকাস কৰিছিলো তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই লিংকটো ডেসক্ৰিপচনত আছে চাই লবা হাসন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Question number 21 বৰগীতটিৰ মূলভাৱ লিখা উত্তৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰি হেৰৰে বাপ পখিলু শৰণে নামৰ বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত এই প্ৰাৰ্থনামূলক বৰগীতটোত বিষ্ণুৰ অংশ শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ সাংসাৰিক বিষয় বাসনা আৰু দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰাৰ কথা প্ৰকাশৰ জৰিয়তে দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই বৰগীতটি ব্ৰজাৱলী ভাষাত ৰচিত আৰু বসন্ত ৰাগত বন্ধা উক্ত বৰগীতটিত শ্ৰী শ্ৰী মাধৱদেৱে হৰিক বাপ বুলি সম্বোধন কৰি ভগৱানৰ ওচৰত একান্তভাৱে আত্মনিবেদন কৰিছে আৰু তেওঁক জীৱনে মৰণে নেৰিবলৈ কাকুতি কৰিছে গুৰুজনাই কৈছে যে যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে সমস্ত নিগম শাস্ত্ৰৰ যোগেদিও যাক বিচাৰি নাপায় সেইজনা ভগৱন্তৰ অপাৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপাৰক কবিয়ে ভাবে যে একান্ত ভক্তিৰ অবিহনে ভগৱন্তৰ স্বৰূপ উপলব্ধি কেতিয়াও সম্ভৱ নহয় কবিয়ে সাংসাৰিক বিষয় বাসনা আৰু দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি ভগৱন্তৰ চৰণত শৰণ ভিক্ষা কৰিছে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কবিয়ে ভগৱন্তক উক্ত বৰগীতটিৰ ৰূপত প্ৰাৰ্থনা কৰি প্ৰণিপাত জনাইছে